নমস্কাৰ সঞ্জীৱ টেক চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ইউটিউবৰ এটা সিক্ৰেট টিপছৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আপোনালোকে বহুতকে সাবস্ক্ৰাইব কৰিছে আৰু বহুতে আপোনালোককো সাবস্ক্ৰাইব কৰিছে। এটা কথাটো হ'ল কি আপোনালোকে যাক সাবস্ক্ৰাইব কৰিছে সেই সকলে আপোনাক সাবস্ক্ৰাইব কৰিছে নে নাই? মই আজি সেই টিপছটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলৰ যোগেদি চেক কৰিব পাৰিব যে কোন সকলে আপোনালোকক সাবস্ক্ৰাইব কৰি ৰাখিছে বৰ্তমান। মই আজি আপোনালোকক যিটো টিপছ ক'বলৈ গৈ আছোঁ সেই টিপছটো আজিলৈকে কোনো ইউটিউবাৰে ইউটিউবত আপলোড দিয়া নাই। আপোনালোক সকলোৱে মন কৰিছে যে আপোনালোকৰ সাবস্ক্ৰাইববিলাক দুদিন তিনিদিনৰ মূৰে মূৰে 6টা 7টা 8টা 10টা তেনেদৰে আন হৈ গৈ আছে। মোৰ নিজৰে সাবস্ক্ৰাইবাৰবিলাক ডেইলি 3টা 4টা 5টাকৈ অট'মেটিক আনসাবস্ক্ৰাইব হৈ গৈ আছিল। আৰু মই সেইকাৰণে ইউটিউবৰ বিভিন্ন ছেটিংবিলাক চাইছিলোঁ আৰু তাতেই মই এই টিপছটো বিচাৰি পাইছিলোঁ। আৰু আজি মই সেই টিপছটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ এই টিপছটো আপোনালোকে যদি ইউজ কৰে আপোনালোকক কেতিয়াহ'লে কোনেও ঠগিব নোৱাৰে। আপোনালোকে অট'মেটিক তাত গম পাই যাব যে আপোনালোকক কোনে কোনে ছাবস্ক্ৰাইব কৰি ৰাখিছে। কোনো এজন ব্যক্তি হাৰি যাব নোৱাৰে। এই টিপছটো ব্যৱহাৰ কৰি আপোনালোকে অতি কম দিনৰ সময়তে 1K ছাবস্ক্ৰাইবাৰ আপোনালোকে কমপ্লিট কৰিব পাৰিব। এতিয়া মই আপোনালোকক মোৰ মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈ আছোঁ। এয়া মোৰ মোবাইলৰ স্ক্ৰীন অন কৰিছোঁ। আপোনালোক প্ৰথমেই যাব লাগিব ইউটিউবত। মই ৰঙা চিনে দি থৈছোঁ। ইউটিউবত যোৱাৰ পাছত আপোনালোকে দেখি পাইছে মোৰ ইউটিউবটো অন হৈ গৈছে। আৰু এতিয়া তলত যে দেখিছে ছাবস্ক্ৰিপশ্যন, মই যোনডাল কাঁড় চিনে দেখুৱাই দিছোঁ সেই ছাবস্ক্ৰিপশ্যনত ক্লিক কৰক। এতিয়া আহি গ'ল আপোনালোকে মোৰ চেনেলবিলাক ওপৰত দেখিছে। তাত মই অল কৰি দিছোঁ। অল মই যোনবিলাক ছাবস্ক্ৰাইব কৰি ৰাখিছিলোঁ সকলো চেনেল ইয়াত দেখি পাইছে। এতিয়া মই অল কৰি দিছোঁ। অলত যোৱাৰ লগে লগে মোৰ গোটেই চেনেলবিলাক আহি গৈছে। মই আপোনালোকৰ আগতে দেখুৱাই দিছোঁ মোৰ চেনেলবিলাক মই যাক ছাবস্ক্ৰাইব কৰি ৰাখিছোঁ। আৰু ইয়াৰ মাজৰ পৰাই মই যিকোনো এটা চেনেল বাছি লৈ আপোনালোকৰ আগত দেখুৱাম যে সেই চেনেলটোৱে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে নে নাই। এয়া দেখিছে মোৰ চেনেলবিলাক আপোনালোকৰ আগত শ্ব' হৈ আছে। এতিয়া মই ইয়াৰ মাজৰ পৰাই ফটোৱা নম্বৰ 1 এই চেনেলটো চিলেক্ট কৰি লৈছোঁ। কাঁড় চিনেৰে মই দেখাই দিছোঁ আৰু মই এই চেনেলটোত এতিয়া ক্লিক কৰিম। আৰু এতিয়া দেখিছে ওপৰত যোনটো চেনেল বুলি আছে মই ৰঙা চিনেৰে দেখাই দিছোঁ। চেনেল বুলি আছে আৰু মই কাঁড় চিনডাল লগাই দিছোঁ লগত। এই চেনেলত আপোনালোকে ক্লিক কৰক। এতিয়া ফটোৱা নম্বৰ 1 চেনেলটো যাক ছাবস্ক্ৰাইব কৰি ৰাখিছে সকলো ছাবস্ক্ৰাইবাৰ ইয়াত শ্ব' কৰি আছে। এতিয়া মই ইয়াৰ মাজত চেক কৰিম যে মোৰ চেনেলটো ইয়াত আছে নে নাই। ফটোৱা নম্বৰ 1 চেনেলটোৱে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে নে নাই। ইয়াত দেখিছে এতিয়া চাওক মোৰ চেনেলটো আছে। মই ৰঙা চিনেৰে গোল দি থৈ দিছোঁ। ফটোৱা নম্বৰ 1 চেনেলটোৱে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে। এতিয়া পুনৰ আপোনালোকে বেক কৰক। ঠিক তেনেদৰেই মই মোৰ চেনেললৈ গৈ আকৌ এটা চেনেল মই আপোনালোকৰ আগত দেখুৱাই দিম। এইটো যোনটো অনামিকা মেধি ব্লগ মই এইটো ক্লিক কৰিছোঁ আৰু অনামিকা মেধিৰ মই চেনেললৈ গৈছোঁ যোনটো মই গোল চিনেৰে দি থৈছোঁ কাঁড় চিন দি। এতিয়া মই অনামিকা মেধিৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰি ৰখা চেনেলবিলাক মই চেক কৰিম তাত মোৰ চেনেলটো আছে নে নাই। এই টিপছটো যদি আপোনালোকে ব্যৱহাৰ কৰে অতি কম দিনৰ ভিতৰত আপোনালোকৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব। কাৰণ যদিহে আপোনালোকক ছাবস্ক্ৰাইব কৰি ৰখা নাই আপোনালোকে ইয়াৰ পৰাই তেওঁক এটা কমেণ্ট কৰিব পাৰিব যে মই আপোনাক ছাবস্ক্ৰাইব কৰি ৰাখিছিলোঁ আপুনি মোক এতিয়ালৈকে বেক কৰা নাই। এনেদৰে যদি মেছেজ কৰে যদিহে ৰিপ্লাই আহে ঠিকেই আছে, যদিহে ৰিপ্লাই নাহে আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিয়ক। কি দৰকাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ। এয়া দেখিছে অনামিকা মেধি ব্লগে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে। এইটো মই ৰাউণ্ড চিনেৰে দেখুৱাই থৈছোঁ। এইটো মোৰ চেনেল আছে। গতিকে আপোনালোকে এই টিপছটো ব্যৱহাৰ কৰক। এই টিপছটো ব্যৱহাৰ কৰিলে আপোনালোকে অতি কম দিনৰ সময়তে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকক কোনেও ঠগিব নোৱাৰে। কাৰণ আপোনালোকেতো গমেই পাই যাব
কোনসকলে আপোনাক ছাবস্ক্ৰাইব কৰি ৰাখিছে আৰু কোনসকলে আপোনাক ছাবস্ক্ৰাইব কৰি ৰখা নাই। আপোনালোকক যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে সেইসকলৰ নটিফিকেশ্যন আপোনালোকে অন কৰি ৰাখক, সেইসকলৰ ভিডিঅ'বিলাক আপোনালোকে কমপ্লিট চাওক। সকলো ভিডিঅ'তে এটা এটা কমেণ্ট দিয়ক, যিবিলাক নতুন ভিডিঅ' আপলোড আহি থাকে সকলোতে এটা এটা কমেণ্ট দিয়ক, তেওঁলোকৰ ভিডিঅ' চাওক। আৰু যিসকলে আপোনালোকক ছাবস্ক্ৰাইব কৰি ৰখা নাই সেইসকলৰ ভিডিঅ'ত আপোনালোকে এটা কমেণ্ট দিয়ক যে মই আপোনাৰ বন্ধু হৈ আছিলোঁ কিন্তু আপুনি মোক বেক কৰা নাই। তেতিয়া তেওঁ বুজি পাব হয় যে এই মানুহজনে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছিলে, মই চাগে পাহৰি গৈছোঁ। পাহৰণিটো কেতিয়াবা থাকি যাব পাৰে ছাবস্ক্ৰাইব কৰিবলৈ। আৰু যদি ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে আপোনালোকে 2-3 দিনৰ পিছত আনছাবস্ক্ৰাইব কৰি দিয়ক। কি দৰকাৰ তেখেতসকলক ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আজিলৈ আহোঁ, নমস্কাৰ।